হৰে কৃষ্ণ এভৰিৱান এণ্ড ৱেলকাম বেক টু কনিষ্কা এফচি। আৰু মই এতিয়া আমাৰ ঘৰতে আছোঁ, ওলাম এতিয়া অফিচৰ কাৰণে। আৰু আমাৰ যিমান ক্লায়েণ্ট আছে আৰু যিমান মানে ভিউৱাৰ্ছ আছে মই সকলোকে ভিডিঅ' থ্ৰু দি মানে কি ভিডিঅ'ৰ পৰাই মই জাষ্ট এটা মানে কি বুলি কয় মাৰ্কেট চেণ্টিমেণ্ট এটা দিবলৈ ট্ৰাই কৰি আছোঁ। কাৰণ মাৰ্কেট আজি গেপ আপ খুলিব আমি সকলোৱে জানো, কোনোবা জানে যি মাৰ্কেট চেণ্টিমেণ্ট ৰিড কৰিব জানে সি গম পাই যে আজি মাৰ্কেট গেপ আপ খুলিব। আজি নিফটিৰ হৈ এক্সপাইৰী ডে, তো এক্সপাইৰী ডেট আমি বেছি ৱেইট কৰিব নালাগে। আমি যদি প্ৰফিট হৈছে 10 পইণ্ট 20 পইণ্ট তো আমি ওলাব লাগে। এক্সপাইৰী ডেট মানে বেছি টাইম থাকিব নালাগে, 1 ঘণ্টা 2 ঘণ্টা ৱেইট কৰাটো বহুত বেয়া। তো আজি পুট ডমিনেট কৰিব নে কল ডমিনেট কৰিব সেইটো আপোনালোকৰ ওপৰত আপোনালোক মানে কমেণ্টত দিব যে আজি পুট ডমিনেট কৰিব নে কল ডমিনেট কৰিব। মোৰ ফালৰ পৰা মই যিবিলাক ডাটা চাইছোঁ আৰু যিটো মাৰ্কেট চেণ্টিমেণ্ট চাইছোঁ আজি কল ডমিনেট কৰিব আৰু কল আজি জিকিব মানে। ঠিক আছে, তো আজি হৈ গ'ল নিফটিৰ এক্সপাইৰী ডে হৈ গ'ল। তো নিফটিৰ এক্সপাইৰী ডেট মানে এক্সপাইৰী ডেবিলাকত কি হৈছে বহুত অপৰচুনিটি থাকে ইনকম কৰিবৰ কাৰণে, মানে ভলেটাইল থাকেতো মাৰ্কেট। তো সেইটো কাৰণে এতিয়া যিটো আমাৰ অসমত চলি আছে স্কেম চলি আছে ট্ৰেডিং। তো অপশ্যন ট্ৰেডিং যেতিয়াৰ পৰা আহিছে, অপশ্যন ট্ৰেডিঙৰ যেতিয়াৰ পৰা মানে লাৰ্ণিংটো যেতিয়া পাইছে অসমত বা ট্ৰেণ্ডটো যেতিয়া আহিছে তেতিয়াৰ পৰা চবে মানে কি অপশ্যন ট্ৰেডিঙে কৰে, কোনো ডে ট্ৰেডিং বা ষ্টকৰ ট্ৰেডিং নকৰে বা লং টাৰ্ম পজিশ্যন নলয় বা চুইং ট্ৰেডিং নকৰে। এইবিলাক বহুত কমেই কৰে, বেছি কৰে অপশ্যন ট্ৰেডিং কৰে। নিফটি, বেংক নিফটি, ফিন নিফটি, মিড কেপ নিফটি এইবিলাকত কৰে মানে। তো ভলেটাইল বহুত থাকেতো, ভলেটাইল থকাৰ কাৰণে মানে কি বুলি কয় মানুহক কিক লাগে, এটা মানে কি এক্সাইটমেণ্ট এটা আহে। তো সেই এক্সাইটমেণ্টটো চাই মানুহবিলাকে মানে ট্ৰেড লয় আৰু বহুত পইচা লছ কৰে। এতিয়া ৰিচেণ্টলি শুনিছোঁ 26 লাখ নে 25 লাখ টকা এটা আমাৰ অসমৰে এজনে লছ কৰিছে আৰু ডাঙৰ এটা ইনফ্লুৱেঞ্চাৰৰ মানে কি লগত মানে ক্লাছ কৰি লছ কৰিছে। সেইটো কাৰণে সি কেছ দিছে তাৰ ওপৰতে। আৰু অসমত এতিয়া পূৰা ট্ৰেণ্ড হৈ আছে স্কেম শ্বেয়াৰ মাৰ্কেট স্কেম, ট্ৰেডিঙৰ মানে স্কেম। তো এতিয়া আমিতো ট্ৰেডাৰ নহয়, আমি কি হয় আমি ব্ৰকাৰ লগত কাম কৰা হয়। আমাৰ ব্ৰকাৰ কি হৈ গ'ল, নামটো কি হৈ গ'ল এক্সিছ ডাইৰেক্ট। যেনেকুৱা জিৰ'দা, গ্ৰ', এঞ্জেল ওৱান এইবিলাক আছে, তেনেকুৱা আমাৰ হৈ গ'ল এক্সিছ ডাইৰেক্ট। তো আমাৰ ওচৰত বহুতে মানে কি এতিয়া নতুন যিবিলাক মানে মানুহ হয়, নতুন ক্লায়েণ্ট হয়, নতুন ভিউৱাৰ আছে, চবে মানে ভয়ো কৰিছে। কেইজন মানে ক'লে যে আমি নাই শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট নকৰোঁ, আমি কৰিম কি FD কৰিম, আমুক কৰিম তামুক কৰিম এনেকুৱা কৈছে। FDত কিমান দিয়ে 4% পৰা 6% বা 7% লাষ্ট দিয়ে ইয়েৰলি। আৰু শ্বেয়াৰ মাৰ্কেটত কিমান দিয়ে মিনিমাম 12% দিয়ে, মিনিমাম ইয়েৰলি 12%। তাতকৈ বেছিও দিয়ে, মানুহবিলাককৈ বেছি নিদিয়ে, এইটো মানে একেবাৰে ফেক কথাই বেছি দিয়ে। মই নিজে চাইছোঁ আমাৰ এক্সিছৰ এনেকুৱা ফাণ্ড আছে 60% 70%লৈকে ৰিটাৰ্ণ দিয়ে বছৰত। CAGR আছে এনেকুৱা, 3 yearsত আছে এনেকুৱা CAGR। তো এইবিলাক আছে, এইবিলাক ময়ো প্ৰলোভন নিদিওঁ কাকো, মানে জাষ্ট আহি আমাৰ অফিচ আহি চাই ল'লে হৈ গ'ল। যিটো ফাণ্ড বেষ্ট লাগিব, যেনেকুৱা আমাৰ ডিফেন্স ফাণ্ড আছে বা ৰেলৱে ছেক্টৰত ফাণ্ড আছে, ফাৰ্মাৰ ফাণ্ড আছে, যেনেকুৱা আমাৰ FMCG ফাণ্ড আছে, চব বেলেগ ফাণ্ড আছে বা মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী ফাণ্ড আছে, এনেকুৱা ফাণ্ড আছে। আজি বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, এইটো হৈ গ'ল আজি নিফটিৰ এক্সপাইৰী হয়। আজি ইনকম কৰাৰ বহুত ডাঙৰ এটা অপৰচুনিটি, মানে যেতিয়া এক্সপাইৰী থাকে এক্সপাইৰীবিলাকত অপৰচুনিটি থাকে। যেতিয়া ভলেটাইল থাকিব মাৰ্কেট উঠিব, তেতিয়া তলত যদি বাই কৰিছে উঠিলে বাই কৰিব, প্ৰফিট ল'ব আৰু ওলাই যাব। যেতিয়া পৰিব তেতিয়া পুট চাইডে ল'ব, তাৰপৰা প্ৰফিট লৈ ওলাই যাব। তো তেনেকুৱা টাইপৰ যি কৰে, যি অলপ স্কেল্পিং মেণ্টেলিটিৰ হয়, যি অলপ মানে 10 মিনিট 15 মিনিট ৱেইট কৰে সি পইচা ভাল বনায়। যি অলপ বেছি দেৰি ৱেইট কৰে সি পইচা মানে লছ কৰিবলৈ তাৰ চান্সটো থাকে, প্ৰবেবিলিটি বহুত বাঢ়ি যায়। তো আজি মোৰ ফালৰ পৰা মই কৈছোঁ যে আজি গেপ আপ অ'পেন হ'ব। তো এই গেপ আপ অ'পেন হ'ব বুলি কোৱা এই কথাটো এটা ক্ৰাইম হয়, যাৰ মানে সেবি ৰেজিষ্টাৰ যাৰ চাৰ্টিফিকেট নাই। মোৰ সেবি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছে, মই ভিডিঅ'তে এড কৰি দিম, চাব আপোনালোক। ঠিক আছে, থেংক ইউ, হৰে কৃষ্ণ।